হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেনেকৈ পালে? মোৰ কিন্তু বহুত ভাল লাগিছে। এতিয়া মোৰ শ্বট শেষ। এতিয়া আমি লাঞ্চ কৰিম, বলক। এয়া আমাৰ লাটুদা ভাত দিছে আমাক। কিবা এটা কৈ দিয়ক। ইউটিউব চেনেল মোৰ মনীষা ব্লগ। থেংক ইউ ৰে। আমাৰ ইয়াত শ্বুটিঙত আছিলে আজি, লাঞ্চ ব্ৰেক দিছে। এতিয়া লাঞ্চ ব্ৰেকৰ পিছতে খতম হ'ব চাগে ন? অঁ, মোৰ শেষে এতিয়া। আৰু চাই থাকক, বহুত ডাঙৰ মাছ। দেখাই দিয়া, বহুত ডাঙৰ মাছ। বহুত ভাল লাগিব দেই খাই। আগবেলাৰ শ্বুটিংখিনি আমাৰ এয়া আছিলে, এইখিনি আগত হৈ গ'ল। কেনেকুৱা লাগিছে? মজা, ভাল লাগিছে ন? এয়া আমাৰ মেকআপ আৰ্টিষ্ট কাবেৰী বা। হাই কাবেৰী বা, কৈ দিয়ক কিবা এটা। কি ক'ম, আজি এক মেকআপ কৰিলোঁ, ভাল লাগিলে কৰি পেলাই। আমাৰ নতুন এখন চিৰিয়েল দুবৰি দলিচা কৰিছে, ভাল কৰিছে তাই। আৰু এয়া মোৰ বা। হাই, মনীষা। তাইক মই আজি ছেকেণ্ড ডে পাইছোঁ। খুব ভাল ছোৱালীজনী। তাইৰ ইউটিউব চেনেল এটা আছে, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু কি ক'ম, তাইৰ ভিডিঅ'বোৰ চাব আপোনালোকে। থেংক ইউ বা। আহকচোন আমি এতিয়া নিৰ্মালী বা আৰু মনোজ দাৰ শ্বুটিং চাওঁ। এয়া হৈছে মনোজ দা আৰু এয়া হৈছে ইনু বা। ডাইৰেকশ্যন কৰিছে নিজেই দুবৰি দলিচাত। বলক মনোজ দা আৰু প্ৰসেনজিৎ দাৰ ৱাইফ নিৰ্মালী বাৰ লগত ওচৰৰ পৰা লগ কৰোঁ। আমাৰ বা, এয়া হৈছে মনোজ দা। বাই, আজিলৈকে বাই বাই। বা থাকক। ঠিক আছে, অলৰেডি আমাৰ চিন কৰা হৈ গৈছে। চ' হয়, অলৰেডি হৈ গৈছে। আৰ্টিষ্ট আৰু নাই আৰু, চ' দেখুৱাবলৈ একো নাই। চ' এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। বাই বাই আজিলৈকে। বাই বাই। বাই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব। এয়া আমি ওলালোঁ, গেটৰ পৰা ওলালোঁ। আজিলৈকে বাই বাই আৰু। গাড়ী চলাব লাগিব। এয়া আমি গাড়ীৰ ওচৰত পালোঁ আহি। স্কুটি লৈ আহিছোঁ। লকডাউন, বহুত ভয় লাগে, তথাপিও উপায় নাই। আৰু ভাড়াটো ইমান বঢ়াই দিছে, গতিকে স্কুটি লৈ আহিছোঁ। 200 টকা তেল খাইছে। আৰু যদি স্কুটি লৈ নাহিলোঁ হয়, গাড়ী ভাড়াই চাগে দুজন মানুহৰ 600 টকা ভৰিব লাগিলে হয়। বাৰু ঠিকে আছে, বহুত ভাল লাগিছে। কিবা কবি? ন' থেংকছ, বাই। একো নকওঁ দেই, লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে কৈ দিয়া আকৌ। অঁ, যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ আজিলৈ। বাই বাই।